খেতি কৰিব লগা ভাল লাগিছে ভাল লাগিছে আমি গৰু চৰাই আছো পানী দিয়া তাৰ লাজ কৰি যাব পাৰা আপোনাৰ অনুভৱ কেনেকুৱা খেতিত নামি গজব বেজতি শাওনৰ পথাৰত মহিলাসকলে ভূঁই ৰুবৰ কাৰণে আমি বৰ্তমান যুৱকসকলে কঠীয়া তুলি আছো। তো গাইজ আপোনালোকৰ মোৰ চেনেলটো আকৌ এবাৰ স্বাগতম। বৰ্তমান চলি আছে খেতিৰ পথাৰটো আৰু আজি মই আহি গ'লো কুচুলৈ পথাৰত। মই আৰু মোৰ ভাইটি এইটো হাঁহ এটা দি দে এইটো হৈছে মোৰ ভাইটি মানে মোৰ খুৰাৰ ল'ৰা আৰু মই কুচুলৈ আহি গ'লো পথাৰত। তো এতিয়া কাটিম আলি কাণ আৰু বহুত কাম আছে আৰু বহুত ধুনীয়া ভিডিঅ' এটা হ'ব। তো আজি তো ভিডিঅ'টো আগলৈ চাই থাকক আৰু ভাল লাগিছে আমি গৰু চৰাই আছো পানী দিয়া পানী গৰু ঘাঁহ চাহ ধান ৰুই হৈ গ'ল ৰুইয়ে আছে অনুভৱ কেনেকুৱা ভাল লাগিছে নে বহুত ভাল অসমীয়া মানুহৰ মুখত মিঠা হাঁহিটো থাকিব লাগে হয়নে নাই এই ৰ'দ গৰম বাদ দিয়ক হয়নে নাই ইফালৰ পৰা ৰ'দ ইফালে বৰষুণ আহি থাকিব জাপি আছে নহয় হয়নে নাই হাৰনে মানুহ এতিয়া আমি আছো পথাৰত আৰু মোৰ লগত আছে খুৰা আমাৰ খুৰা আমি যাৰ পৰা খেতি কৰিবলৈ শিকি আছো বৰ্তমান তাৰ লাজ কৰি যাব পাৰা এবাৰ চাই দিয়ক ৰূপন দা ট্ৰেক্টৰ মালিক কেনেকুৱা অনুভৱ কেনেকুৱা ইফালে ৰ'দ আৰু ইফালে বৰষুণ চব তাৰ মাজত বহুত প্ৰাকৃতিক সৌন্দৰ্য বহুত মনোৰম ধন্যবাদ ইমান মানে ৰ'দ বৰষুণৰ মাজতো খেতি কৰি মুখত মিঠা হাঁহি এই আমাক খুইদহঁতে কঠীয়া তোলাত ব্যস্ত আপোনাৰ অনুভৱ কেনেকুৱা ভাল লাগিছে খেতিত নামি পথাৰ জোক লাগিছে নেকি পানী বহুত জোক লাগিলে চিঞৰ এটা মাৰি দিব আমি আহিছা সজুতি ৰাতি ঘামুচি অকণ লগাই দিব ভাল হৈ যাব চবৰে মুখত হাঁহি কিন্তু লাজ বেলেগ একো নাই ৰ'দ বতাহ বৰষুণ হ'লে একো টেনশ্যন নাই তথাপিও মুখত এটা হাঁহি লৈ পেলাই কাম কৰি আছে এই পথাৰত কিন্তু তেখেতলোকৰ মানে মোবাইলৰ আগত ওলাবলৈ লাজ বেলেগ কথা একো এইফালে আমাৰ তেখেত ব্যস্ত হৈছে আলিকান কটা মানিক দা কেনেকুৱা লাগিছে খেতি কৰি পথাৰত নামি ভালেই লাগিছে ভাল লাগিছে অনুভৱ কেনেকুৱা অনুভৱ মানে ভালেই হ'ব ইফালে ৰ'দ ইফালে বৰষুণ এবেলা ৰ'দ এবেলা বৰষুণ তাৰ মাজতে আকৌ কোৰ মাৰি আছে পথাৰত কেনেকুৱা ভাগৰটো লাগিবই কি ক'ব আমাৰ নিচিনা যুৱকসকলক কি ক'ব খেতি কৰিব লগা আমাৰ নিচিনা যুৱকসকলে হয়নে ৰাজ কৰিলেতো নহ'ব খেতি কৰিব লাগে হয়নে নাই চবেতো সেইটোৱে বিচাৰে ঘৰত বহি থকা সলনি যি আহে যি দুদিন আছে বাছ সময় আছে তো পথাৰলৈ ওলাই আহক আৰু খেতিত নামক চবেই এইটোৱে ক'ব বিচাৰে ৰাজ কৰি থাকি লাভ নাই অসমীয়া যুৱক খেতিত নামাই ভাল তো গাইজ বোকা পানী নতুনকৈ খেতিত নামিছোঁ ভালো লাগে কষ্টও হয় তো উপায় নাই আচলতে মানে সঁচা কথাটো কি আমি মানে বৰ ধনী মানুহ নহয়তো দুখীয়া ঘৰৰ মানুহ চব কৰিব লাগিব উপায় নাই হয়নে নাই কলেজ শেষ কৰিলোঁ BA কমপ্লিট কৰিলোঁ এতিয়া ঘৰতে বহি আছোঁ কি কৰিম এনে থকা সলনি খেতিত লগাই ভাল তো ইউটিউবৰটো লাগি আছোঁ আপোনালোকৰ যথেষ্ট ছাপোৰ্ট কৰিছে ভাল লাগিছে তো ভিডিঅ'সমূহ যদি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব তো গাইজ জীৱনত প্ৰথমবাৰ এনেদৰে এটা জাপি পিন্ধিছোঁ বৰষুণৰ পৰা বাচিবৰ কাৰণে ৰ'দৰ পৰা বাচিবৰ কাৰণে তো খেতিত নামি সঁচাকৈ ভাল লাগিছে আৰু এইটো পিন্ধি নিজকে খেতিয়ক ফিল হৈছে আশীৰ্বাদ কৰিব যদি ইউটিউব জগতো আগবাঢ়ি যাব পাৰোঁ খেতিয়ক জগতো অলপমান ডেভেলপ হ'ব পাৰোঁ হয় জানে আপোনাৰ আশীৰ্বাদ দিলে আৰু কি লাগে জয় অসম তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব